ৰেঙনি টিভিত সম্প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক বাউলী ফাগুন। এই বাউলী ফাগুনত গুঞ্জনৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ বিষয়ে আপোনালোকে বাৰু জানেনে? তেওঁৰ ঘৰ ক'ত, পৰিয়ালত কোন কোন আছে আৰু তেওঁৰ প্ৰকৃত নাম কি, এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক ভালে আছে। ৰেঙনি টিভিত সম্প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক বাউলী ফাগুনত গুঞ্জনৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত নাম হৈছে সাৰংগ বৰদলৈ। তেখেতৰ জন্ম হৈছিল নগাঁৱত। তেখেতৰ জন্ম তাৰিখ হৈছে 22 এপ্ৰিল তাৰিখ। বন্ধুসকল, শিক্ষা জীৱনৰ কথা ক'বলৈ গ'লে তেওঁ গুৱাহাটীতে স্কুলীয়া জীৱন আৰম্ভ কৰিছিল। 12লৈকে তেখেতে গুৱাহাটী পাব্লিক স্কুলত শিক্ষা গ্ৰহণ কৰে আৰু তাৰ পিছত তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰে। অভিনেতাজনৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেখেতৰ পৰিয়ালত মাক, দেউতাক আৰু দুগৰাকী ভগ্নী আছে আৰু তেওঁৰ পত্নী আছে। তেখেতৰ জন্ম নগাঁৱত যদিও কৰ্মসূত্ৰে তেখেতে গুৱাহাটীৰ হেঙেৰাবাৰীত থাকে। অভিনেতাজনৰ মাকৰ নাম হৈছে জয়া বৰদলৈ আৰু দেউতাকৰ নাম হৈছে মনুকুল বৰদলৈ আৰু তেখেতৰ পত্নীৰ নাম হৈছে ইলোৰা বৰদলৈ। প্ৰিয় বন্ধু-বান্ধৱীসকল, গুঞ্জন অৰ্থাৎ সাৰংগ বৰদলৈৰ অভিনয়ৰ জগতৰ কথা ক'বলৈ গ'লে তেখেতে 2003 চনত অভিনয় জগতত খোজ দিয়ে। নাটকৰ জৰিয়তে তেখেতে অভিনয় জগতৰ পাতনি মেলে। ক্ৰমান্বয়ে ধাৰাবাহিকত তেখেতে অভিনয় কৰি অসমবাসীৰ সমাদৰ লাভ কৰে। ধাৰাবাহিকত অভিনয় কৰাৰ উপৰিও তেখেতে ছবিতো অভিনয় কৰে। তেখেতৰ অভিনয় সঁচাকৈয়ে অতি সুন্দৰ। বন্ধুসকল, বাউলী ফাগুন ধাৰাবাহিকত গুঞ্জনৰ চৰিত্ৰত তেখেতে সুন্দৰ অভিনয় কৰিছে। আপোনালোকে বাৰু তেখেতৰ অভিনয় চাই কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে এটি লাইক কৰিবলৈ নাপাহৰিব আৰু এটি নতুন বায়োগ্ৰাফী ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ ধন্যবাদ।